আমি এতিয়া আছো আৰব সাগৰৰ মাজত। আমি আহিছো ফেৰীত। এনেদৰে গৈ থাকিলে এলিফেণ্টা বুলি এটা কেফ পোৱা যায়। অকণমান সময় লয়, এঘণ্টামান লাগিব, গতিকে আমি যোৱা নহ'ল তাত। এয়া মোৰ ভতিজা আয়ান আৰু ৰিয়ান। সন্মুখৰ পৰা যেতিয়া তাজ হোটেল গেটৱে অফ ইণ্ডিয়া দেখিবলৈ পাওঁ, তেতিয়া তাত অনুভৱটো বেলেগ হয়। আৰু যেতিয়া আপুনি সমুদ্ৰৰ মাজৰ পৰা দেখিবলৈ পাব, তেতিয়া তাতো অনুভৱটো অকণমান বেলেগ হয়। এনেদৰে ফেৰীখন সাগৰৰ মাজলৈ অকণমান লৈ যায়, লৈ আকৌ ঘূৰাই লৈ আহে পাৰলৈ। আমি আহিছোঁ এতিয়া হাজি আলি দৰগাহত, আৰু ইয়াত মানুহ বহুত বেছি হৈছিলে সেইদিনা। আৰু এইফালে একদম পানী শুকাই গৈছে আৰু কাম চলি আছে। টোকেন লৈ লৈছোঁ আৰু এতিয়া আমি যাম আন্ধেৰী ষ্টেচনলৈ। এয়া বৌ, আয়ান, ৰিয়ান। এইফালে আছে মোৰ ককাইটি, মাইনাক লৈ আছে আৰু হাজবেণ্ড আছে। বাবু শুই গৈছে। তাই মানে খুব ফূৰ্তি পাইছিলে নমাই দিয়াৰ কাৰণে। এয়া বাবু উঠি গ'ল। এইবাৰ আহিছোঁ আমি জুহু বিচত, আৰু ইয়াতেও বহুত বেছিকৈ মানুহ, আৰু ইয়াতে থাকে মানুহ বেছিকৈ। আচলতে কি হয়, ইভিনিং টাইমতে মানুহে বেছিকৈ আহে, আৰু ইয়াতে যেতিয়া সূৰ্যটো লাহে লাহে অস্ত যাবলৈ ধৰে, সেইটো অকণমান চাই মানুহে উপভোগ কৰে। আৰু এনেকুৱা ধৰণৰ মানুহৰ ভিৰৰ মাজত যেতিয়া আমি আহোঁ, তেতিয়া অকণমান হ'লেও মনটো অন্যমনস্ক হোৱা যায়, সেইটো স্বাভাৱিক। কিন্তু আমাৰ লগত যে কিছুমান মূল্যৱান বস্তু থাকে, কেছ হওক বা অন্য কিবা, সেইবিলাক বস্তু অকণমান ছেভ কৰি ৰাখিলে ভাল। আৰু বাকীখিনিতো নকলেও হ'ব। ইয়াৰ পৰা এয়াৰপৰ্টটো একদম ওচৰত হয়। আৰু বৌৰ কাষতে থকা জনী হ'লো মই। আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।